হেই কি কট 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 কৰি আছ ঐ গেষ্টিক মই দেখোন কামেই কৰি আছো তইনো কি কৰি আছ পিছে দেখা নাই নেকি মই এতিয়া শুই আছো শুই আছা ঐ গেষ্টিক তই আৰু ঘুমাবলে বেলেগ ঠাই বিচাৰি নাপালি উমনি দিয়া কণীকেইটাৰ ওপৰতহে ঘুমাব পাৰিলি না তই ভিতৰি নিম সাপ তই একদম বিংৰি ইকো নাচ না তই চুপ থাক কট 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 মই বেংৰা নে তই বেংৰা দেখাই আছো ৰ মই মনে মনে থাকে কট 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 আই মানুহটো চাও এইফালে আছোন ঐ আছোন আৰু ৰহিলাৰ ভিনি কেম আছা তই মোক এই দেখছা না এই উমনি দিয়া কণীকেইটাৰ ওপৰত কেনেকা ঘুমাই আছে সি ভয় পাগলা তই কণীকেইটাৰ ওপৰত কিয় শুই আছা মাথাটো গৰম হৈছে নেকি আৰু তাকেতো উঠা নকবি আই গেষ্টিক উঠুনুত মুৰ্গীটো ক'ত খেলালি তই মাৰলি নেকি হেঁচা মাৰি মুৰ্গীটো মাৰলা নেকি সি মুৰ্গীটো নাই দেখোন ঐ তনে মোক ইকুটা কাম ভাল মতে কৰবা নেদা মুৰ্গীটো খিদি কিনেতো মই ইয়াৰ ওপৰত ঘুমাই আছো পিয়া লাগে নহয় বাচ্চাটো দিনৰ দিনটো একো নাখায় কেনে কণীকেইটাৰ ওপৰত উমনি লৈ থাকে মই তাক খিদি কেনে মই কণীকেইটা উমনি লৈ আছো তই মোৰ মাথাটো গৰম কৰি দিছা মানুহে যে কণী উমনি দিয়ে প্ৰথম দেখা পাইছ আমাৰ ঘৰতে এগিলা হৈ থাকে তই ইমান বেগৰা নে সেই তোৰ পগলাও দেখা পাইছ তোৰ নিচিনা বেংৰা দেখা নাই তই কি কথাই কৈছ ঐ ৰহিলাৰ ভিনি মুৰ্গীটো বা মোৰ এতিয়া ক'ত গেল ময়ে বিচাৰি যাং ৰচোন গেছে কণীকেইটা বেয়া কৰিলে নেকি বেয়া কৰা নাই ঠিকে আছে চোন ঠিক আছে তুমি যে মোক বেংৰা বুলি কৈছা মানুহে উমনি ল'ব নোৱাৰে নাকি ক'বা নোৱাৰো মুৰ্গীহে একলাই পাৰে কথা কবাইছি মানুহে কণী উমনি দেই আইয়া এইবাৰে প্ৰথম দেখা পালো মোৰ ঘৰত ক'বা নোৱাৰো দে নোহোৱা কাম মোৰ ঘৰতে হৈ থাকে এই ভাই বয়ে ভাটি গেলি বিয়া পাতি লাভ নাই পাছত পুলি পখা একো নৰাব নহয় ভাই এটা ছোৱালী নিচা বুলি কৈছিলো কিন্তু 30,000 টকা দিলো লাষ্টত কি হ'ল জানানে তাইও এৰিলা সেইকাৰণে বাদ দিলো আৰু এতিয়া বেলেগ ছোৱালী চাই বাদ দি বেলেগ ছোৱালীকে চাওঁ এতিয়াতো ছোৱালী চাইহে আছো পালিহে এতিয়া এতিয়া আৰু নাপা বয়ে ভাটি গেলতো অলপমান চাৰা কাম আৰু নেকি মোৰ তই এচিষ্টেণ্ট নহয় চাৰা কাম আৰু এচিষ্টেণ্ট নহয় তই চাৰা খাব লাগিব চাধাই মেইন বস্তু এতিয়া দে মাৰ এই ভালকে মাৰবি তই মোৰ এচিষ্টেণ্ট এই এচিষ্টেণ্ট বুলি ইনচাল্ট নকৰি মোক চেনি ৰবা অলপ ৰখি দি চেনি তোমাৰ লগত কথা এটা আছিলে কি কথাই এই সোনকালে সময় হওক সময়ত মাৰিব লাগে কথাটো হ'ল কমো লাগে নকও লাগে সোনকালে কবি নে তোৰ নাকদাৰা ভাম মই কথাটো হ'ল মই তোমাক বহুত ভাল পোৱা চেনি ইস এইটো কথা কবার কাৰণে ইমান টাইম লাগছি তোৰ এংকা কলি নহব নহয় এ হিন্দী সিনেমাৰ একটল গিৰে হানে যি এংকা হাত তাত মেলি আই লাভ ইউ চকুটুকু মুজি যে কয় এংকা কবা লাগবো কম আই লাভ ইউ এই আৰু জোৰে এংকা কলি নহব আৰু জোৰে কও আই লাভ ইউ আৰু জোৰে আই লাভ ইউ আৰু জোৰে আই লাভ ইউ আই হেট ইউ এই ডেঞ্জাৰ ছোৱালী এইটো এই তই মোৰ এচিষ্টেণ্ট মই তোক যেনকে নহয় বাচাব লাগিব ভাই মোক ধৰবি খালি ভাই মোৰা ভয় লাগে তই পানীত যাম বা দে ধৰ মোক প্ৰপ'জ দিবে হে ঢুকুক পানী খাই থাক ইথে চেনি পানী খাও নাই গাখীৰ খাইছো তই মোক সিমান কষ্ট দিলো কষ্ট বনাব মই তোমাক ভাল পামে সদায় ভাল পাই ৰাখিম আই লাভ ইউ চেনি আই লাভ ইউ মোক জিগিলা হয় আই লাভ ইউ এই ঠাণ্ডা খানি বলি দে কেতিয়া গৈছে মই কেনেকে জানো কিন্তু মোৰ কাণত এইবোৰ কথা পৰিছে হেৰি ফটো আমি কৰবালৈকে আৰু মানুহ বিচাৰি পোৱা নাই বাটত গাভৰু ছোৱালী এজনী অকলে পাই মোক চুবুটি মাৰিবালৈকে আহিছি নহয়নে মোক চুপতি মাৰিব অহা নাই শাস্তি দিব আহিছো আপুনি মোৰ বুখে এনেকে ক'ব ক'ত সাহস পালে হয় নেকি মই এতিয়া সাহস দেখাই আছো যাংগৈ ৰে ভাইহঁত ঘৰ বাৰী এৰি গুচি যাংগৈ ৰে